কৃষ্ণ সকলোলৈকে ভক্তি ভৰা সেৱা কৰিছোঁ। আজি শংকৰগুৰুৰ ওপৰত অকণমান ক'বলৈ আগবাঢ়িছোঁ। শংকৰগুৰুৰ জন্ম ৰহস্য। এই অজানিতে যদি কিবা ভুল হয় সকলো ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ, প্ৰভু ক্ষমা ভিক্ষা মাগিছোঁ আগতে। কৃষ্ণ এই গুৰুজনাই আমাক আন্ধাৰৰ পৰা পোহৰলৈ লৈ আহিলে। এই গুৰুজনাই আমাৰ অন্তৰত ভক্তি বন্তি জ্বলাই আমাৰ অন্তৰৰ যিখিনি কুভাৱ সকলো দূৰ কৰিছিলে। এই গুৰুজনা আজি জন্মদিন। এই জন্মদিনটো আমি সকলোৱে উলহ মালহে পাতিব লাগে আৰু আমাৰ নামঘৰত পতাও হৈছে। এই গুৰুজনাইনো কিয় নৰ ৰূপ ল'বলগীয়া হ'ল তাৰ ওপৰত অকণমান ক'বলৈ আগবাঢ়িছোঁ। বৈকুণ্ঠত ভগৱান শ্ৰীকৃষ্ণ সোণৰ সিংহাসনত বিশ্ৰাম কৰি আছিল। তেওঁ লক্ষীদেৱী কাষতে বহি আছিলে। লক্ষীদেৱীয়ে ভগৱান কৃষ্ণক ক'লে, সদায় হাঁহি মুখখন আজি যেন অকণমান চিন্তাত পৰিছে, ইয়াৰ কাৰণ কি? আপুনি এই জগতৰ ঈশ্বৰ, অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী। আপোনাৰ মনত চিন্তাৰ কাৰণ কি? মোক অকণমান বুজাই কওকচোন। তেতিয়া কৃষ্ণই লক্ষীদেৱীক ক'লে, তুমি যদি মোৰ চিন্তাৰ কাৰণ সুধিব বিচাৰিছা তেতিয়াহ'লে শুনা। সন্তান যেতিয়া বেয়া হয়, সন্তান যেতিয়া বেয়া পথলৈ যায়, কোনো মাতৃ পিতৃয়ে মনত শান্তি নাপায়, মানসিক কষ্টত ভুগিবলগীয়া হয়। চিন্তা কৰে কেনেকৈ তেওঁ সেই সন্তানটিক সৎ পথলৈ আগুৱাই আনিব পাৰে। মোৰো তেনেই হৈছে দেৱী। মোৰ সন্তানসকল বেয়া পথলৈ গুচি গৈছে। মোৰ সন্তানসকল মোৰ ইয়াৰ পৰা গৈছে, কিন্তু তেওঁলোক ইয়ালৈ আহিব পৰা নাই। তেওঁলোকক যমদূতে নানা দুখ অত্যাচাৰ কৰি যমনগৰলৈ লৈ গৈছে। এই কথাই মোৰ মনত অশান্তি পাইছে, মোৰ মনত দুখ দিছে। আৰু তেওঁলোকক কেনেকৈ মই উদ্ধাৰ কৰোঁ, অধোগামীৰ পৰা ঊৰ্ধ্বগামী কৰোঁ, কেনেকৈ মোৰ এই ঠাই পায়হি তাৰ কথা মই চিন্তা কৰিছোঁ। তেতিয়া কৃষ্ণই কি কৰিছে, নৰৰূপ ল'বলৈ তেওঁ মনত স্থিৰ কৰিছে। তেওঁ নৰৰূপে জন্মগ্ৰহণ কৰিব। তেওঁ নগাঁৱৰ বৰদোৱা আলিপুখুৰী নামৰ ঠাইত সূৰ্যবংশ কুসুম্বৰ আৰু সত্যসন্ধ্যা পুত্ৰ হিচাপে তেওঁ নৰৰূপে জন্মগ্ৰহণ কৰিলে। তেওঁ জন্মগ্ৰহণ কৰা কিছুদিনৰ পিছতে তেওঁ মাতৃ বৈকুণ্ঠগামী হ'ল। তেওঁ বুঢ়ীমাক খেৰখুটিয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিলে। বুঢ়ীমাকে তেওঁ আজিৰ দিনত বিদ্যালয় আগত টোল আছিলে, টোলত নাম লগাই দিলে। মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিলে। তেওঁ শিক্ষাগুৰুৰ নাম হৈছে মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী তাত বিদ্যালয়ত যেতিয়া নামভৰ্তি কৰি দিলে, তেওঁ প্ৰথম গৈ কোনো স্বৰচিহ্ন নথকাকৈ এটা কবিতা ৰচনা লিখি দিলে। তেতিয়াই মহেন্দ্ৰ কন্দলীয়ে অবাক মানিলে আৰু আহি পেলাই তেওঁ পিতৃ কুসুম্বৰ ভূঞাক আহি ক'লেহি, তোমাৰ এটি পুত্ৰ সাধাৰণ পুত্ৰ নহয়, এওঁৰ গাত বহুত মহিমা আছে। কৃষ্ণই যেনেকৈ জন্ম হৈ অনেক লীলা দেখুৱাইছিলে, এই শংকৰদেৱেও অনেক লীলা দেখুৱাই আহিছে। কৃষ্ণই লগৰীয়াসকলক লগত লৈ গৰু চৰাই থাকোঁতেনে অনেক অসুৰক বধ কৰিছিল, কিন্তু
শংকৰদেৱে এই লগৰীয়াসকলক লগত লৈ অদ্ভুত কাহিনী কৰিছিলে। ভৰা লুইতখন সাঁতুৰি পাৰ হৈছিলে, শিঙাল গৰুক লুটি খুৱাই পেলাই দিছিল। এনেধৰণে বহুত কাৰ্য তেওঁ কৰি দেখুৱাইছিলে। একেজনেই কৃষ্ণই শংকৰৰ ৰূপ লৈছিল, সেয়েহে তেওঁ লীলাখিনি একেখিনিকে কৰি দেখুৱাই আছে। তাৰপিছত তেওঁ লাহে লাহে ডাঙৰ হৈছে। তেওঁৰ উদ্দেশ্য কি আছিলে? তেওঁ নৰসকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰে, সেই উদ্দেশ্যেহে তেওঁৰ জন্ম হৈছিলে। তেওঁ যেতিয়া কীৰ্তন পুথি লিখিবলৈ আৰম্ভ কৰিলে, কীৰ্তন পুথি লিখি থাকোঁতেই তেতিয়া সেই সময়ত সাঁচি পাতত লিখিছিলে, কাগজ কলম নাছিলে, সাঁচি পাতত তেওঁ কীৰ্তন পুথি লিখিছিলে। তেতিয়া মাধৱদেৱে গৈ দেখিলেগৈ, দেখি পেলাই তেওঁক সুধিলে, সাঁচি পাতত শংকৰদেৱে কিনো লিখি আছে? মাধৱদেৱে সুধিলে, কিনো ভাবি আছে? ঐ ৰাম কলিকালৰ নৰলৈ মৰি লাগিছে হে ভয়, সেইকাৰণে লিখি আছো কীৰ্তন পুথি মই। শংকৰদেৱে মাধৱদেৱক এনেধৰণে কৈ দিলে। তেতিয়া দুয়োজনাই লগত লৈ ধৰ্ম প্ৰচাৰত লাগি গ'ল। তেওঁলোকে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিলে, বহুত কষ্ট পাইছিলে, বহুত ত্যাগ স্বীকাৰ কৰিছিলে। আগৰ পৰাই চলি অহা এটা ধৰ্ম নাইকিয়া কৰিবলৈ বা নতুন এটা ধৰ্ম সৃষ্টি কৰিবলৈ বহুত কষ্ট হয়। বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰোঁতে তেওঁলোকে বহুত কষ্ট হৈছিল। সেই কষ্ট কৰিও ঠায়ে ঠায়ে তেওঁলোকৰ অপমানিত পাবলগীয়া হৈছিল। শংকৰদেৱে তেওঁক প্ৰথমতে কোনেও মানি লোৱা নাছিলে। তাৰপিছত তেওঁ যিখিনি কথাৰে, যিখিনি ভাষাৰে, যি কীৰ্তন পঢ়ি তেওঁ নৰসকলক বুজাই দিলে, জ্ঞানীসকলে সেই মুহূৰ্তত বুজি ল'লে, বুজি লৈ তেওঁৰ ওচৰতে শৰণ ল'লে। সেইদিনত নৰনাৰায়ণ আৰু চিলাৰায়েও প্ৰথমতে তেওঁক অপমানিত হৈহে কৰিছিলে। পিছত তেওঁলোক দুয়োজনেই শংকৰৰ মহিমা বুজি পাই শংকৰৰ ওচৰত শৰণ ল'লে। তেওঁ নামঘৰ মণিকূট স্থাপন কৰিছিলে। মণিকূট নামঘৰ স্থাপন কৰোঁতেও তেওঁ অনেক কষ্ট হৈছিলে। মণিকূট নামঘৰ স্থাপন কৰাৰ পিছত তেওঁ কৃষ্ণ গুণৰ নামেৰে তেওঁ তাত প্ৰকাশ কৰিছিলে। ভকতসকলে কেনেকৈ গুণৰ নাম পঢ়িব লাগে, কৃষ্ণ গুণৰ নাম, সকলোখিনি তেওঁৱেই দেখুৱাই থৈ গৈছিল। আৰু তেওঁ দেখুৱাইছিলে কলি যুগত নামেই শ্ৰেষ্ঠ, নামতকৈ আৰু শ্ৰেষ্ঠ একো হ'ব নোৱাৰে। 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনেই শ্ৰেষ্ঠ বুলি তেওঁ প্ৰকাশ কৰিছিলে। আৰু সেয়েহে আমি সকলো নৰই কৃষ্ণ গুণৰ কথা নাম ল'ব লাগিব। এই আদৰ্শ আমাৰ শংকৰদেৱেই দি থৈ গৈছে। সেই শংকৰদেৱৰ আদৰ্শ আমি ল'বই লাগিব, তেতিয়া আমি নৰসকল উদ্ধাৰ হ'ব পাৰিম। তেওঁ ভাগৱতখন সংস্কৃত ভাষাত আছিলে। আমাৰ নৰসকলে বুজিব পৰাকৈ সহজ সৰল ভাষাত বুজাই থৈ গৈছে। অসমীয়া ভাষাত তেওঁ লিখি নৰসকলে বুজিব পৰা গৈছে। ভাগৱতত প্ৰতি খণ্ডতে আছে, কলি যুগত নামেই শ্ৰেষ্ঠ, নামতকৈ আৰু একো হ'ব নোৱাৰে। সেয়েহে আমি সকলোৱে বৈষ্ণৱ ধৰ্ম ল'ব লাগিব। আৰু শংকৰদেৱে ঢোল, খোল, তাল, নেগেৰা, অনেক বাদ্যযন্ত্ৰ তেওঁ উলিয়াই থৈ গৈছিলে। আৰু তেওঁ সত্ৰীয়া নৃত্য কলাক্ষেত্ৰত তেওঁ সত্ৰীয়া নৃত্য আগবঢ়াই থৈ গৈছিলে। এজন ছাত্ৰই যেনেকৈ বৰ্ণগীতা, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ পঢ়াৰ পিছত ভাগৱত মহাভাগৱত পঢ়িব পাৰে, ঠিক এই কলাৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্য যেতিয়া বুজি পাব, সত্ৰীয়া নৃত্য চেৱত যেতিয়া
ঢোলৰ চেৱত খোলৰ বাজনাটো চিনি পাব, বুজি পাব, সেইজন ছাত্ৰই অনেক নৃত্য দিব পাৰিব। আৰম্ভণিতে কিন্তু সত্ৰীয়া নৃত্য এই আদৰ্শ আমাৰ শংকৰদেৱেই দি থৈ গৈছে। তেওঁ সকলোখিনি কাম পৰিপূৰ্ণ কৰাৰ পিছত তেওঁ বৈকুণ্ঠগামী হ'ল। বৈকুণ্ঠগামী হওঁতে ভকতসকলে বহুত কষ্ট পাইছিল। তেওঁ নৰৰূপে যেতিয়া জন্ম লৈছে, তেওঁ বৈকুণ্ঠলৈ যোৱাটো দেখুৱাবই লাগিব। এইটো আগৰ পৰা চলি আছে। কৃষ্ণও সেই ব্যাধৰ হৰতে বৈকুণ্ঠগামী হৈছিল। এই শংকৰদেৱ শয্যাত শুই থাকোঁতেনেই তেওঁ বৈকুণ্ঠগামী হোৱাটো সকলো নৰক দেখুৱাই থৈ গৈছে। তেতিয়া ভকতসকলৰ মনত বহুত দুখ লাগিছিল আৰু ভকতসকলে সেই দুখতে কান্দি বাগৰি ফুৰিছিল। আমাৰ শংকৰ গুৰু গলি বৈকুণ্ঠলৈ, শয্যাতে এৰিলে গাৰু, চকুৰি ভকতি বাগৰি কান্দিছে, কোনদিনা আহিব গুৰু, কোনদিনা আহিব গুৰু। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ।